নমস্কাৰ বন্ধুসকল, আজি মই আহিছোঁ কুমাৰ ভাস্কৰ বৰ্মা ক্ষেত্ৰত। এইখন হৈছে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত থকা সপ্তমখন ব্ৰিজ। এই ব্ৰিজখনে নৰ্থ গুৱাহাটী আৰু গুৱাহাটীক ডাইৰেক্ট কানেক্ট কৰে। এইখনে হৈছে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত থকা প্ৰথমখন কেবল ব্ৰিজ। এয়া আপোনালোকে চাব পাৰে। আৰু ইয়াৰে এই পশ্চিম দিশত আছে মা কামাখ্যা দেৱীৰ মন্দিৰটো। এইখনে আছিলে কুমাৰ ভাস্কৰ বৰ্মা ক্ষেত্ৰ আৰু ইয়াৰে ভিউটো কেনেকুৱা লাগিছে আপোনালোকে জনাব। চোৱাৰ আগতে কিবা এটা খাই ল'লোঁ আৰু ভিডিঅ'টো ইমানখিনিয়ে আছিলে। যদি ভাল পাইছে লাইক কমেণ্ট কৰি দিব।